ৰাতিপুৱা ঘৰৰ কাম-বনখিনি কৰি আজৰি হৈ এনেকৈ বন্তি গছ জ্বলাই ল'লোঁ গোঁসাই ঘৰত। তাৰ পিছতে অকণমান চাহ খাই এফালে যাবলৈ বুলি ওলাইছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ৰিজুজ ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু এয়া ওলাই আহিছোঁ। আজি আমাৰ বাইদেউৰ ল'ৰাটোৰ বিয়া, ভাগিনটোৰ বিয়া, আৰু জোৰোণলৈ বুলি আমি সকলো এনেদৰে ওলাই আহিছোঁ, মা, দেউতা, বৌ। আৰু আমি এনেকৈ আহি আছোঁ জাগিৰোডলৈ। জাগিৰোডৰ এয়া আমি শুকান মাছ বজাৰ পাইছোঁহি। বিখ্যাত শুকান মাছ বজাৰ হৈ বাইদেউহঁতৰ ঘৰলৈ যাব পাৰি। আৰু ভিডিঅ'টো চাই থাককচোন, কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আৰু তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। যদি চাই ভাল পায় কমেণ্ট এটা কৰি জনালে উৎসাহ পাম আগলৈ ভিডিঅ' দিবলৈ। আৰু এনেকৈ আহি আমি এতিয়া বিয়া ঘৰ সোমাইছোঁহি। আৰু যিহেতু এটা সময় নিৰ্ধাৰিত কৰি থোৱা আছে যে 9:45 মানত প্ৰায় ওলাব লাগিব, যাত্ৰা আছে, সেয়ে আমি সেইখিনি সময়তে পোৱাকৈ ওলাইছোঁহি। আৰু আহিয়ে ককাকে জোকাইছেহি নাতিনীয়েকক যে ধুতিখন পিন্ধিবই জনা নাই, ভালকৈ পিন্ধি লোৱাগৈ। সি পিন্ধিবই জনা নাই। আৰু এয়া হৈছে দৰাৰ মাক, আমাৰ বাইদেউ। এয়া ৰাতিপুৱাই গোঁসাই ঘৰত বাইদেউ বন্তি এগছ জ্বলাই পেলাই ওলাবলৈ ধৰিছে। আৰু লাহে লাহে আলহী দুলহীয়ে ভৰি পৰিছে। আৰু এয়া হৈছে সকলোখিনি আমাৰ আলহী, আমাৰ পৰিয়ালবৰ্গ, আৰু সকলোখিনি এনেদৰে গোট খাইছোঁ। যিহেতু সকলো সময়তে সকলোখিনিক লগ পোৱা নাযায়, এনেকৈ বিয়া, সবাহ, সকাম কিবা এটা হ'লে ঘৰখনত সকলো এনেদৰে লগ হোৱা যায় আৰু খুব ভাল লাগে। তাৰে এটা সুন্দৰ পৰিৱেশ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰি দিছোঁ, কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। আৰু ৰাতিপুৱাই বাইদেৱে মানে পুৰি চব্জি এনেদৰে যোগাৰ কৰি ৰাখিছে, গৈ সকলোকে ভগাই দিলোঁ, নিজেও অকণমান খাই ল'লোঁ, যিহেতু ৰাতিপুৱা একো খাই যোৱা নাই। আৰু এখন বিয়া বুলি ক'লে মাক দেউতাকে হওক সকলোখিনিয়ে কিমানখিনি কষ্টৰ মাজেৰে সকলো যা যোগাৰ কৰিবলগীয়া হয়, নহয় জানো। আৰু বাইদেউ যিহেতু অকলশৰীয়া, ভিনদেউ নাই, সেয়ে এনেদৰে বাইদেৱে অকলে সকলোখিনি যোগাৰ কৰিছে, ৰাতিপুৱা যাতে কোনেও খালী পেটেৰে যাবলগীয়া নহয়। তেনেদৰে ধুনীয়াকৈ খোৱাৰ এনেকৈ পুৰি চব্জি যোগাৰ কৰি থৈছে। আৰু গৈ সকলোৱে এনেদৰে অকণমান খাই ল'লোঁ। আৰু এনেদৰে জোৰোণলৈ যাবলৈ বুলি সকলো ৰেডি হৈছোঁ। আৰু এইয়া হৈছে কোকো। তাইও গম পাইছে যে সকলোখিনি ক'ৰবালৈ যাবলৈ ওলাব, মনটো মাৰি পেলাই বহি আছে। চাওকচোন, সিহঁতেও গম পায় নহয়, কোনোবা ক'ৰবালৈ যাবলৈ ওলালে মনটো মাৰি দিয়ে। আৰু এয়া হৈছে সৰু ভতিজা জিমি, আৰু লগতে আছে এইফালে ডাঙৰ ভতিজা, আৰু দৰা হৈছে ভাগিন। এয়া বায়েকে ভায়েকক ধুতি পিন্ধাই দি আছে। এইফালে বৌ ৰেডি হৈছে। আৰু যিহেতু অকণমান দেৰি হৈ গৈছে, লৰালৰিকৈ সকলোখিনি ওলাইছে। আৰু একেবাৰে শেষত বায়েকে গোটেই বেগটো অকণমান চোৱা চিতা কৰি দিছে, যাতে কইনাৰ সামগ্ৰীখিনি কিবা ৰৈ নাযাওক। গোটেইখিনি এনেদৰে তাই চাই কৰি ভৰাই কৰি ৰেডি কৰি দিছে। আৰু আমি সকলো এনেকৈ যাবলৈ বুলি ৰেডি হৈছোঁ জোৰোণলৈ। আৰু কইনাৰ ঘৰলৈ যোৱাৰ আগমুহূৰ্তত যিহেতু দৰাৰ মূৰত তেল দিয়া হয়, সেই নিয়মখিনি কৰি থকা হৈছে। আৰু এনেকৈ আমি সকলোখিনি যা যোগাৰ হোৱাৰ পিছতে দৰাক এবাৰ সকলোখিনি বস্তু চুবলৈ দিয়া হ'ল। আৰু দিয়াৰ পিছতে এতিয়া দৰাক আশীৰ্বাদ দি সকলো ওলাইছে কইনাৰ ঘৰলৈ যাবলৈ বুলি। ভিডিঅ'টো ইমানেই আছিলে, যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া আমি সকলোৱে এতিয়া জোৰোণলৈ বুলি সাজু হৈছোঁ।